কি জনাব আজি এই উচ্ছেদিত পৰিয়ালৰ কাষত আপুনি আহিছে? হয় চাওক, আজি সদৌ BTC সংখ্যালঘু ছাত্ৰ সন্থা ABMSুৰ এক বৃহৎ সজাতি দল ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এই চৰুৱাবাখৰা, চিৰাকুটা আৰু সন্তোষপুৰৰ এই উচ্ছেদিত পৰিয়ালসমূহৰ কাষলৈ আহি আমি থিয় দিয়াৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে এই বৰ্বৰ অমানৱীয় দানৱীয় উচ্ছেদৰ বিৰুদ্ধে ABMSুৱে ৰাজপথৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈকে, গুৱাহাটীৰ পৰা আৰম্ভ কৰি নতুন দিল্লীলৈকে আমি ধাৰাবাহিকভাৱে এক গণতান্ত্ৰিক প্ৰতিৰোধ সংগ্ৰাম আমি আগবঢ়াই নিছোঁ। তো আজি আমি পৰিয়ালৰ কাষলৈ আহি তেখেতসকলৰ বৰ্তমানৰ অৱস্থাত আমি বুজ ল'ব বিচাৰিছোঁ আৰু আহি দেখিবলৈ পাইছোঁ যেন আজি ধুবুৰীৰ এই চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত এই চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটা গাঁওখন আজি অসমৰ তথা ভাৰতৰ নাগৰিকৰ মানে বৌদ্ধভূমিত যেন পৰিণত হৈছে, মানৱতাৰ বৌদ্ধভূমিত আজি পৰিণত হৈছে। কি প্ৰণালীবদ্ধভাৱে আজি সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে এই অঞ্চলত আজি ৬০-৭০ বছৰ ধৰি বসবাস কৰি থকা ভূমিহীন সংখ্যালঘু নাগৰিকসকলক বাছি বাছি কোনো ধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা অবিহনে আজি ইয়াত বৰ্বৰভাৱে শাসন আৰু ক্ষমতাক ব্যৱহাৰ কৰি চৰকাৰখনে একপক্ষীয়ভাৱে উচ্ছেদ কৰি এই মাটিসমূহ আদানীৰ দৰে পুঁজিপতিক গতাই দিবলৈ এক ভয়ংকৰ ষড়যন্ত্ৰ কৰিছে। আমি ABMSুৱে মানে জোৰদাৰভাৱে এই অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰিছোঁ আৰু আমি দেখিবলৈ পাইছোঁ যে এই উচ্ছেদৰ সময়তে একাংশ মানে বিজেপি নেতা আৰু মন্ত্ৰী এই পৰিয়ালসমূহক বাংলাদেশী বুলি আখ্যা দিছিল আৰু পৰৱৰ্তী সময়ত সম্পূৰ্ণ সেল্ফ কণ্ট্ৰাডিক্টৰীভাৱে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পৰিয়ালসমূহক মানে ৫০,০০০ টকাকৈ আৰু বয়েজাৰ আলগা নামৰ ঠাইত তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ বিকল্প ভূমি দেখুৱাই দিছিল। কিন্তু আমি দেখিবলৈ পাইছোঁ যে বয়েজাৰ আলগাৰ যিখিনি ঠাইত এই মানুহখিনিক মাটি দিয়াৰ কথা চৰকাৰখনে কৈছে, সেই মাটিখিনি এতিয়াও পানীৰ তলত আছে। তাত মানুহ হিচাপে তাত বসবাস কৰা কোনো ধৰণৰ তাত পৰিৱেশ নাই। তো সেই মাটিখিনিত এই অঞ্চলৰ মানুহে তাত বসবাস কৰা কোনো ধৰণৰ পৰিস্থিতি পৰিৱেশ আমি দেখা নাই। এই অঞ্চলৰ ৰাইজে সেই ঠাইলৈ যাবলৈ আপত্তি কৰিছে আৰু এই অঞ্চলৰ ৰাইজে স্পষ্টভাৱে দাবী কৰিছে যে তেখেতসকলক এই চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত যিকোনো ঠাইত তেওঁলোকক পুনৰ সংস্থাপনৰ বাবে ভূমিৰ ব্যৱস্থা কৰি দিব লাগে। তদুপৰি আমি দেখিবলৈ পাইছোঁ যে এই পৰিয়ালসমূহে আজি এই অঞ্চলত প্লাষ্টিকৰ তলত, ত্ৰিপালৰ তলত বিভিন্ন ভয়ংকৰ পৰিৱেশতো তেওঁলোকে আজি জীৱন যাপন কৰি আছিল। কিন্তু ধুবুৰী আৰক্ষীয়ে এই অঞ্চলত মোতায়েন হৈ থকা আৰক্ষী বাহিনীয়ে এই পৰিয়ালসমূহক ভয় ভাবুকি দি আছে। তেওঁলোকৰ ত্ৰিপালসমূহ, তেওঁলোকৰ প্লাষ্টিকসমূহ তাৰ পৰা টানা ওজৰা কৰি লৈ গৈ আছে আৰু ইয়াৰ পৰা বিভিন্ন ধৰণেৰে তেওঁলোকক দুৰ্ব্যৱহাৰ কৰি তেওঁলোকক খেদি পঠাবলৈ ষড়যন্ত্ৰ কৰিছে। আচলতে এই নাগৰিকখিনি ভাৰতীয় নাগৰিক। অসম আৰক্ষীয়ে জনা উচিত যে জনহিত জনসেৱাৰ্থে অসম আৰক্ষীৰ যি শ্লোগান, এই শ্লোগান এই মানুহখিনিৰ ওপৰতো আচলতে কাৰ্যক্ষম হৈ আছে। তো তেওঁলোকে আজি নিৰ্দিষ্টভাৱে এটা জনগোষ্ঠীক আজি তেওঁলোকৰ ভূমি নাই, তেওঁলোকৰ ঘৰ বাৰী ভাঙি দিয়া হৈছে, তেওঁলোকৰ সকলোখিনি সপোন সকলো চুৰমাৰ কৰি দিয়া হৈছে। আজি কণ কণ শিশু আজি বিদ্যালয়লৈ যাব পৰা নাই, আজি কণ কণ শিশু আজি খাবলৈ দুবেলা দুমুঠি পোৱা নাই, ওপৰত বাসস্থান নাই। তো সেই পৰিয়ালসমূহক আজি দুৰ্ব্যৱহাৰ কৰি অসম আৰক্ষীয়ে কিয় নিজকে মানৱতাৰ শত্ৰু বুলি কিয় পৰিচয় দিছে, সেই প্ৰশ্ন আজি আমি অসম আৰক্ষীৰ সন্মুখত উত্থাপন কৰিছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যে যোৱাকালিৰ দিনটোত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই পৰিয়ালসমূহৰ ভোটাধিকাৰ কৰ্তন কৰা হ'ব বুলি বা ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব বুলি এক মন্তব্য প্ৰদান কৰিছিল। আমি ইতিমধ্যে সেই মন্তব্যৰ পিছতে এই অঞ্চলৰ বিভিন্ন ব্যক্তিৰ মোবাইললৈ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ এটা লিংক আহিছিল, যি লিংকৰ দ্বাৰা তেওঁলোকৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা এটা ব্যৱস্থা চলা যেনে এই অঞ্চলৰ ৰাইজে অনুমান কৰিছে। পিপল ৰিপ্ৰেজেণ্টেশ্যন যিখন এক্ট 1950 ছেকশ্যন 19 অনুসৰি এটা নিৰ্দিষ্ট ঠাইত বসবাস কৰি থকা কোনো মানুহৰ ভোটাৰ তালিকাৰ পৰা নাম এনেকৈ কৰ্তন কৰিব নোৱাৰে। আজি এই মানুহখিনি ঘৰ বাৰী ইয়াৰ পৰা ভাঙি দিছে কাৰণেই এই মানুহখিনিক পিপল ৰিপ্ৰেজেণ্টেশ্যন এক্টৰ বিভিন্ন ধাৰা অনুসৰি তেওঁলোকৰ নাম কৰ্তন কৰিব নোৱাৰে, কাৰণ তেওঁলোক এতিয়াও এই অঞ্চলত বসবাস কৰি আছে। তেওঁলোকৰ মাটি নাথাকিলেও, তেওঁলোকে ভাড়া ঘৰত থাকিলেও এই অঞ্চলত ভোট দিয়াৰ তেওঁলোকৰ যথেষ্টখিনি অধিকাৰ আছে। আৰু এই অধিকাৰ যদি চৰকাৰখনে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে কাঢ়ি লৈ যাতে নাযায়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। ABMSুৱে ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছোঁ আৰু আজি পুনৰাই ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এই সন্তোষপুৰ, চিৰাকুটা আৰু চৌৰাবাখৰা গাঁৱত আমি ABMSৰ বৃহৎ সজাতি দল আহি থিয় দি এই উচ্ছেদৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। কাৰণ আমি স্পষ্টকৈ এটা কথা জানিব পাৰিছোঁ যে এই মাটিখিনি উচ্ছেদ কৰা হৈছে, তাৰ কাৰণে তেওঁলোকে মুছলমানক অত্যাচাৰ কৰিবলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বাহ লৈছে, আচলতে এয়া সম্পূৰ্ণভাৱে এটা ষড়যন্ত্ৰৰ অংশ। এই ধুবুৰী ইতিমধ্যে অসমৰ আগশাৰীৰ সংবাদ মাধ্যমত এই বাতৰি প্ৰচাৰ হৈছে যে ধুবুৰীৰ এই বিভিন্ন অঞ্চলত খনিজ সম্পদৰ সন্ধান পোৱা গৈছে। ধুবুৰী আৰু ফুলবাৰী দলং নিৰ্মাণ হৈ আছে। তো ভৱিষ্যত দিনত এই মাটিখিনিৰ ওপৰত ভাৰতৰ তথা বিশ্বৰ বৃহৎ পুঁজিপতিৰ চকু পৰিছে আৰু এই সাধাৰণ খাতি খোৱা ভূমিহীন মানুহখিনিক ইয়াৰ পৰা এনেকৈ ঘৰ বাৰী ভাঙি দি এই মাটিখিনি ভৱিষ্যত দিনত আদানীৰ দৰে পুঁজিপতিক যে গতাই দিবলৈ চৰকাৰ আগবাঢ়িছে, এইখিনি কথা স্পষ্ট হৈ পৰিছে। একেই মাটি, একেই তাপবিদ্যুৎ প্ৰকল্পৰ বাবে কোকৰাঝাৰত তেওঁলোকে উচ্ছেদ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু তাৰ সেই অঞ্চলৰ বড়ো ৰাইজে, বড়ো ভাইসকলে প্ৰতিৰোধ জনোৱাৰ কাৰণে আজি ইয়াত উচ্ছেদ কৰি দিলে, কাৰণ এওঁলোক মুছলমান।
সিলেক্টিভলি ইয়াত চেক কৰা হৈছে। ইয়াৰ সম্পূৰ্ণভাৱে ভাৰতৰ সংবিধানৰ আৰ্টিকেল 14 যিটো ইকুৱেলিটি বিফৰ ল'ৰ ভায়লেশ্যন, আৰ্টিকেল 21 এজন বিদেশী নাগৰিকৰ ক্ষেত্ৰতো যিটো প্ৰযোজ্য হয়। এই মানুহখিনিৰ লাইফ উইথ ডিগনিটিৰ অধিকাৰ আছে। তেওঁলোক আজি ঘৰ বাৰী নাথাকিল, ভূমি নাথাকিল, ঘৰ বাৰী ভাঙি দিলে কাৰণে তেওঁলোকে কি মুকলি আকাশৰ তলত থাকিব নোৱাৰিব নেকি? কিয় বাধা দিছে অসম আৰক্ষীয়ে? সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। আমি স্পষ্টকৈ কৈছোঁ, আজি কোনোবা আদানী, কোনোবা আম্বানীৰ দৰে পুঁজিপতিৰ স্বাৰ্থক এই ভাৰতীয় নাগৰিকখিনিৰ মানে অন্ন বস্ত্ৰ বাসস্থানৰ স্বাৰ্থতকৈ বেছি গুৰুত্ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰখনে দিছে। আৰু এয়া সম্পূৰ্ণভাৱে গণতন্ত্ৰ সংবিধানৰ পৰিপন্থী কাম, আইনৰ শাসনৰ পৰিপন্থী কাম। এনেধৰণৰ কাম কাজৰ দ্বাৰা আচলতে অসমৰ তথা ভাৰতৰ গণতান্ত্ৰিক ব্যৱস্থাটো সম্পূৰ্ণভাৱে দুৰ্বল কৰি তোলাৰ চেষ্টা চলিছে। ABMSুৱে আজি এই চৰুৱা বাখৰা অঞ্চলত আহি আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। সন্তেশপুৰ চিৰাকুটাত উপস্থিত হৈ আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। আৰু ইয়াৰ বিৰোধিতাৰে অহা 21 জুলাই সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনাই এই বৃহত্তৰ এই অঞ্চলৰ ৰাইজৰ এই যে মৌলিক যে সমস্যা, যে অন্ন বস্ত্ৰ বাসস্থান যে কাঢ়ি লৈ যোৱা আছে, এই কথাখিনি লৈ আমি দিল্লীৰ যন্তৰ মন্তৰ প্ৰতিবাদ কৰিম। স্পষ্টকৈ কৈছোঁ, কোনো কাৰণতে যাতে এই বৃহত্তৰ চৌৰাবাখৰা, সন্তেশপুৰ, চিৰাকুটাৰ মানুহখিনিৰ ভোটাৰ তালিকাৰ পৰা যাতে নাম কৰ্তন কৰা নহয়। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এটা স্বতন্ত্ৰ সংস্থা, মুখ্যমন্ত্ৰীৰ কথামতে পৰিচালিত হোৱা সংস্থা নহয়। কিন্তু আমি দেখিবলৈ পাইছোঁ, মুখ্যমন্ত্ৰীয়ে কোৱাৰ লগে লগে এই মানুহখিনিৰ মোবাইললৈকে মেছেজ আহিছে যে তেওঁলোকে নাম কৰ্তন হোৱাৰ এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত কথামতে বিজেপিৰ কথামতে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কি কাম কাজ কৰে নেকি? আমি ABMSুৱে দাবী জনাইছোঁ যে এই মানুহখিনিক সম্পূৰ্ণভাৱে এই চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত যিকোনো বিকল্প ভূমিত মেধিপত্তা তেওঁলোকে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে, উপযুক্ত ক্ষতিপূৰণ দিব লাগে। আৰু কণ যিখিনি ল'ৰা ছোৱালী আপোনালোকে ইয়াত দেখিছে, এই কণ ল'ৰা ছোৱালীখিনি আজি হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ নিজকে গোটেই অসমৰ কণ ল'ৰা ছোৱালীৰ মামা বুলি আখ্যা দি ঘূৰি ফুৰিছে, সেই তথাকথিত মামা পৰিচয়টো কি এই ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত নাখাতে নেকি? এই ল'ৰা ছোৱালীখিনি কি এইখন দেশত জন্ম লৈছে, যিখন দেশত জন্ম লৈছে সেই দেশত জন্ম লৈ সেই দেশত এক টুকুৰাকে মাটি তেওঁলোকে নাপাব নেকি? তেওঁলোকৰ মূৰৰ আকাশত এখন ছাল নাথাকিব নেকি? সেই অধিকাৰ কিয় শাসন ক্ষমতাৰ বলত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কাঢ়ি নিছে? এয়া সম্পূৰ্ণভাৱে অন্যায় হৈছে। আজি মানৱতাৰ বৌদ্ধভূমি লৈ অসমখনক ৰূপান্তৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চেষ্টা কৰিছে। আৰু এই চেষ্টাৰ বিৰুদ্ধে ABMSুৰ প্ৰতিবাদ আগন্তুক দিনত অব্যাহত থাকিব। জনগণৰ কাষত আমি থিয় দিছোঁ। নিষ্পেষিত নিপীড়িত জনগণৰ